গাইস বেলা বহি লৈছো 2 3 স্টার গো গাইস ইফালে মানে কি মন নলুৱাৰ কাৰণ মোৰ ভাত পানী পৰি গৈছে ইফালে আমাৰ গৰম ফ্ৰাই হৈ গ'ল ইফালে আমি পিএসএস বহাই দিছো বঢ়িয়া বেছিকে দানা দেখো আৰু তাই মছলি কি দিছি তু তে দানা যদি তই বনো বনা যা বনো বাবা কইলে কি মাংস বনাইছে একলে কালা চাও তাৰ মাংস কালা এ আৰু অলপ ভাত লৈ এখন মোৰ খানে বেছি আছে তোত চাকি এ ল তোৰ তাত বহুত এ নকলো চেন যাম নকলো যাইলে যাম মই যাও মই বহুত নাটক লাগাত চাকি তন্দৰ লগত হে গাইস ব্লাডিফুল জো গাইস আজি হ'ব আমাৰ চ্যালেঞ্জ আৰু চ্যালেঞ্জটো হ'ব খতৰনাক তো ধুনীয়াকৈ যায় কৈ আছো আৰু তাৰ আগত আমি ভিডিওটো আৰম্ভ কৰিলো নেকি তো গাইস বলক আজি ভিডিওটো আমি চলো আৰম্ভ কৰো চলো ফাইনালি আমি তিনু বগলা উলাই দিলো কি গৰম দিছে বাপৰে বাপ আজি মই কলা হ'ম দে গাইস তহঁতে আমি সৰু পাই কলা গাইস আমি ধুনীয়া কৰি যা মোবাইল ধৰে গাড়ী ভালকৈ চলাও এনে কিবা কিবি হৈ আছে মানে অস্তে কাম ৰমানি জলদি কাম কৰি তানি লাহে লাহে যোৱা পাবি লাহে লাহে যোৱা ফাইনেলি আমাৰ দোকানত আহি পালো আৰু ইয়াৰ পৰা আমি অলপ মছলা পাতি লওঁ বঢ়িয়াকৈ যিহেতু আমাৰ খানা হ'লে কিবা হ'লে মানে কি দোকানৰ পৰা লওঁ জানা নাই মাংস কি মছলা দিব লাগে মই তো ক'বই নালাগে মই নিজে লৈ আছো আজি তই বনাবি নেকি মই বনাম গাইজ আজি আমাৰ চেফ হ'ল আমাৰ গৌৰৱ ভাই এইফালে বাবু আমাক দি আছে চাউল দেৰি কি ন চাউলটো মানে কি সেই লওঁ না ডাঙৰ লওঁ না ডাঙৰ পেটত নাযাব সৰু চাউল লৈছোঁ এই আলু চাউলটো সৰু নেকি আজি খেলা আজি মই জিকিম ভাই গাইজ পানিছমেণ্টখিনি মই তাতে যে ধুনীয়াকৈ কৈ আছোঁ জৰ হৈ গ'ল ইফালে চাউল আছে মিঠাতেল আছে এইটো ৰিফাইন আছে পাপৰ ভাজিবৰ কাৰণে আমাৰ লগত পাপৰ আছে বঢ়িয়া দুটা লৈছোঁ এনেকৈ মাংস দোকানত আহি পালোঁ ইয়াক মই কৈ আছোঁ যে হে এক আমি কিয় নুমৈছে গ'লো ইয়াতে মাংস কি ডেন্স জন্ম দেতি ৰিলছে তাজি আহে সব পাছে নে এ ভাই শুন এইবিলাক শুন না আজি কোনে জিকিব ই আজি ইমান মান ভাত খাম ইমান মান আৰু আঞ্জা ইমান মান লওঁ গাইছ এইফালে আমাৰ মাংস কটা হৈ আছে মাংস কিমান কেজি ল'বি মাংস 1.5 কেজি 3টা চলি 1.5 কেজি 3টা চলি মানে কি চেলেঞ্জ কৰিম গৌৰৱ আছো চান আছো আৰু মই আছো আৰু হেৰি আৰু নাই মই বেছি খাব আৰু পানিছমেণ্টটো কি হ'ব ভাই আমি প্লেনিং কৰিছোঁ ৰ'ব মানে কৈ আছোঁ পানিছমেণ্টটো কি হ'ব তো গাইজ ফাইনেলি আমাৰ বজাৰ কৰা হ'ল আমাৰ মাংস লৈছোঁ কেই কেজি 1.5 কেজি 1.5 কেজি আমাৰ লৈছোঁ 3টা চলি 300 টকা নেকি 100 টকাৰ মাংস লৈছোঁ তেতিয়া যাব লাগে বঢ়িয়াকৈ চলো আমি মানে কি খানাটো ঘৰত বনাওঁ আমাৰ ঘৰত বনাম মানে কি চাওঁ এই তাতে যাবি খানা বনাই বহুত সেই হৈ যাব আমি ধুনীয়াকৈ ঘৰতে বনাম বঢ়িয়াকৈ বনাই কেনে তাতে যাই খাম নেকি বলক গাইছ ফাইনেলি ঘৰত আহি গ'লোঁ আৰু এইফালে মানে কি আমাৰ মাংস হওক বা চাউল হওক ধুবা দি দিছোঁ এইফালে দুটা ধুই আছে ইয়াতে কেনে লাগছে ধুই পেলাই দে আমার অভ্যাস আছে এইবিলাক সেইকাৰণে তহঁতক দিছোঁ না আৰু গাইছ আমাৰ চানে এতিয়া কি কৰিছে চাওকচোন কি কি দিছে কি কৈছিল তোক কি খাওঁ না বুলি কৈছে নেকি হা কি আনে তই আৰু আলহী নাহে নেকি আলহী নাহে আৰু কেক খালো মই কালি এসোপা যে কেক খালি তই খানা গৌৰৱে হৈছে কি গৌৰৱ খাইছি এই গৌৰৱ চাই যা তোক কেক খাই আছে আকৌ কৈ গৌৰৱ গেল গৌৰৱ আলু পিঁয়াজ কাটি খিনি জেগাতে আমাৰ মানে কি ৰান্ধা হ'ব তো এইফালে আমাৰ গেছ আছে আৰু এইটো ৰুম হ'ল আমাৰ মানে কি দোকান চলি হ'তৰ তো এইফালে আমি ধুনীয়াকৈ ৰান্ধিম তো চলো গৌৰৱে আমাৰ থ'ব এতিয়া আলু পিঁয়াজ এখানে বাকালখিনি ক'ত পেলাই দাও হা খাই থাকে চালুক মাছ চানে খাই দিব এই সি বাপৰে বাপ ঐ তই বোলে কৈছিলি এইগিলা বোলে তই আপিচলিতকৈ বেছি বোলে ধুনীয়াকৈ সেই কৰিব পাৰা মানে আপাচলি কি হওক জানা নাই এইগিলা বস্তু জানিব লাগে মানে এইগিলা জানা ভালকৈ মই কিন্তু নাজানো কিন্তু এইগিলা বস্তু মানে কি পিছত গেলি মানে কামত আহে যেতিয়া মানে কি একলা কিবা বনাব লগা হ'লে বঢ়িয়া বস্তু চাইডকে পেলাই দাও দি পেলাই দি তাতে সিটো পেলাই দি টিঙা কাটাই নাই নেকি ঠিকেই আছে দি ভাই আমি তিনটে আৰু বেছি নহয় ন মানুহ এইফালে আমাৰ আলু পিঁয়াজ কাটা হ'ল এইফালে দি দিছোঁ আমি আলুটো কি কৰিবি ফাৰ্ষ্ট এই আলুটো এনে অলপমান ফ্ৰাই কৰি লওঁ দি ৰঙা ৰঙা হৈ যাওঁ এই মোৰ মতে তেল বেছি হৈছে নেকি অলপ নহয় আলুটো দিলোঁ যে সেইকাৰণে আলুটো দি কেনে আমি পিঁয়াজ চিয়াজ ভাজি মাংস আৰু এইফালে গাইছে আমাৰ মাংস আছে আৰু এইফালে আমাৰ চাউল আছে আৰু এইফালে মছলা পাতি ধুনীয়াকৈ আছে তথাপি আমি মছলা পাতি আনিছোঁ আজি বতৰটো একদম পূৰা ধুনীয়া হৈ আছে মানে বেছি ৰ'দো দিয়া নাই মানে কি বেছি মানে সেও দিয়া নাই আৰু কি হ'ল বেছিকে ভাত খাব পাৰি এইগিলা ষ্টেপ গিলা জানি গৌৰৱ কি ধুনীয়াকৈ বনাই আছে না জানি ইয়াৰ ঘন্যাও টাও সুখ হ'ব লিলিপুট এইফালে আমি পিঁয়াজ বহাই দিছোঁ বঢ়িয়া আছে নেকি গৌৰৱ বেছিকে দানা দেখো আৰু তাই মছলি কি দিছি তু তে দানা যদি তই বনো বনা যা বনো অতকে আমি
তুমি কিয় কৰা হা উই এ অফৰ অফৰে ভাই কি কম এই গাইজ আমি মানে বেডমিণ্টন খেলি আছো কিয় কম হৈছে ঢালি আছো কিয় চাই লাগছি আকৌ আঞ্জা বনাবা আসিছি সে বলে লাইটার বলে কি কি কৰিবি এতিয়া কোনো কথা হোৱাৰ টাইমত মানুহক কবি ভাল লাগলি ভাল লগা বুলি কবি নালগিলি ডাইৰেক্ট কৈ দিবি আমি ডাইরেক্ট আমি মুখের আগত কওঁ আমি পিঠ পিছে নেই ভোক্তাও গমছে মই কিবা কৈছো নেকি ঘূৰি মাৰি এবাৰ দি আছো আদা ৰহুনৰ পেষ্ট ভাই এটা কথা গম পায় না নাই এই ঘৰত জ্বলা বেছিকে দি জ্বলা তাৰ কাৰণে জ্বলা বেছিকে দিওঁ কি কৈছ ভাই এই নহয় জ্বলা অলপ কমকে দিছো তই জ্বলা নাখানা সেইকাৰণে মই জ্বালা খাব নোৱাৰো নহ'লে পাছত তন্দে সেই বুদ্ধি কৰি জিকপে উচা তন্দে সেইকাৰণে মোৰ এটা উপায় আছে বুদ্ধি আছে চাই কি এইটো কি এইটো কি এইটো কি হুই মিৰ্চি পাউডাৰ টিংকুৰ মোক পেলিছি জানা না মছলাটো মইতো কাশ্মীৰীটো আনা কাৰণ হ'ল কালাৰটো এই কাশ্মীৰী মিৰ্চি পাউডাৰ যা এক যাবা দি নহ'লে যা পৰা ন বঢ়িয়াকে কি কৈছে হা কি কৈছে মাংস বহুত আছে এই কিছু ভাই এইটো দেখা নাই এইখিনি দি মোৰ একোৱে নহয় তহঁতক দিম আৰু তথাপি অলপ অলপ কি কৈ থাকে ই বেছি নহবি দে দুইলাখ খাইছে আৰু তোক মাৰবে স্কেনাৰটো চাই দিওঁ বঢ়িয়াকে আমাৰ মাংসটো হৈ আছে কালাৰ এটা চেঞ্জ হোৱা নাই অলপ দেৰিকৈ হৈ যাব নেকি হ'ব দে আৰু কথা মাংস কালাৰটো কেনে হৈছে চাওঁচোন পা কইলে কি মাংস বনাইছে এইগিলা কালাৰ চাওঁ তাৰ মাংসৰ কালাৰ আমাৰ ঘৰত যাবি ৰঙা হৈ থাকে গম পাইছে নাই ফাৰ্ষ্টৰ পৰা লাষ্টক লাগি ফুলত আছে ফোনত তাৰ লিলিপুট কি কৰিছ তই এই মানুহটো ফোন কৰি আছো ৰ কি কোনে আশিষ ছাৰ আশিষ আশিষ ছাৰ কোনে কওঁ এ শুন ৰ प्रणाम सर सब बढ़िया हाँ सर हम इधर अलीपुर के घर में वो गौरव के साथ কোন আশিষ ছাৰে सर था अभद्र चली गया কিয়া কিছি অভদ্ৰ কি মানে চাবি আঞ্জা বনাইছি আঞ্জাৰ কালাৰটো গেছি গল্লা আৰু এইগিলা পেলাইছি এটা আঞ্জা হয় নে কি হ'ব এটা খানা আছে নেকি মোৰ মাথাটো পাগলা আছে মই এতিয়া আকৌ অলপ কথা পাতি আছো তোক মই দি আছো সেইকাৰণেতো আঞ্জা গল্লা গেছি এইগিলা হৈছে এইগিলা প্ৰেম প্ৰীতি হোৱা আমি অলপ বাহিৰৰ পৰা ফুৰি এটা ঠাণ্ডা হাৱা ঠাণ্ডা হাৱা খাই আমি এটা আমাৰ ভাত চাত ৰেডি হ'ল আমি ইকুৱেলি এতিয়া ভাতখিনি সেই কৰি আছো ভাগ কৰি আছো কেনে গৰম নেকি এই ঠাণ্ডা ভাবিব লাগিব না গৰম গৰম খাব নোৱাৰা না বাকী গাইছ ইফালে আমাৰ 3টা বটল ৰেডি আছে আৰু গাইছ ইফালে আমাৰ মুখ্য আকৰ্ষণ হ'ল এইয়া ইয়াতে আমাৰ মানে খানাটো হ'ব বঢ়িয়া তো তাতে কেমেৰা থাকিব আমাৰ সিফালে আমাৰ টেবুল থাকিব এটা অডিয়েঞ্চে বহিব মানে আমি দিনো বহিম আৰু খাব লাগিব আৰু চলো কি হ'ল ভাই আৰু অলপ ভাত লৈ মোৰ খানত বেছি আছে তোৰ চাকি নহয় তোৰ তাত বহুত নকৰো চেঞ্চেল যাম নকৰো যাওঁ মই যাওঁ মই তহঁতে ক'ত থাকিলে বহুত নাটক লাগাত চাগে তহঁতৰ লগত হাইবে আছে ইয়াতে ছাগলা ঠিক আছে বেলা বহি লৈছো এতিয়া 1 2 3 কম আমাৰ বাকি বেলা আইটেম সিস্টেম ৰেডি আছে একদম ৰেডি কি খুবা খুলিলো খোবা নালগে খুলবে পানী নাখাওঁ দে 1 2 3 স্টার্ট গো মোক বহুত টাইম লাগে হাতে গাইজ বহুত ভাত বেছি তুমি জানতে হয় কি যে আমি যাবা তই কিন্তু গোটা খানো লাগব কি ইয়াতে চব খাইছো এতিয়া গাইস ইফালে আমাৰ মোৰ ভাত হে গব আৰু ইফালে ইয়াৰ ইছে ইমান আৰু ইয়াৰ ইছে ইমান খাই দিবা ইফালে মানে কি মই নলোৱাৰ কাৰণ মোৰ ভাত পানী পৰি গৈছে ইফালে আমাৰ গৌৰৱ খাই জয় হৈ গ'ল আৰু ইফালে চান খাই আছে এতিয়া মই শেষ কৰি দিম সেইখিনি গাইস মই হালো দে আৰু নৰা ভাই এনেকৈ আমাৰ চেলেঞ্জটো শেষ হ'ল আৰু পানিছমেণ্টটো মানে কি হোৱা নাই কাৰণ চাক মানে কি হ'ল লাষ্টত ময়ে দিলোঁ ইয়াৰ লগে লগে আমাৰ চানো মানে কি খাব নোৱাৰিলে সিও মানে কি বমি কৰি দিলে সেইকাৰণে মানে আমাৰ পানিছমেণ্টটো কেঞ্চেল হৈ গ'ল কিন্তু নেক্সট গাইজ চেলেঞ্জত পানিছমেণ্ট হ'ব তো গাইজ আজিৰ কাৰণে আৰু নহয় আৰু তো গাইজ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগ পাম নেক্সট ভিডিঅ' আজি কাৰণে গাইজ বাবু এবাৰ বাই বাই কৈ দি বাই বাই
বাই বাই